সন্মানীয় দৰ্শকবৃন্দসকল, সাঁথৰ আড্ডা চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ কেইটামান সাঁথৰ আৰু প্ৰতিটো সাঁথৰৰ বিনিময়ত 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আজিৰ 1 নম্বৰ প্ৰশ্নটো হৈছে মামাদের ঘৰত গেলো এক পেয়া লৰু পালোত। ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হ'ল কচুপাত। এতিয়া 2 নম্বৰ প্ৰশ্ন। ওপৰে জুই তলে পানী, তাক খাই টানি টানি। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হ'ল হুকা। হুকা খাই মানুহৰ জীৱন ধ্বংস হ'ব পাৰে। এতিয়া 3 নম্বৰ প্ৰশ্ন। গভীৰ নদী শুকাই গ'ল, ধুনীয়া ফুল ফুলি ৰ'ল। ক'ব পাৰিবনে উত্তৰটো কি? ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হ'ল মেটেকা ফুল। মেটেকা ফুল চিনি পাইছেনে? এতিয়া 4 নম্বৰ প্ৰশ্ন। হুকুৰ থুকুৰ কয়লা ঠাকুৰ, কক যোৱাতৈ কলা কুকুৰ। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হ'ল বিছা। এতিয়া 5 নম্বৰ প্ৰশ্ন। তল মূৰ কৰি বহি কিবা কথা গুণি, নদীৰ কাষত বহি ৰয় যেন মহামুনি। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হ'ল বগলী। 6 নম্বৰ প্ৰশ্ন। যি দিয়ে তাকে খায়, পানী দিলে মৰি যায়। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল জুই। 7 নম্বৰ প্ৰশ্ন। পেট আছে পেটু নাই, মুখ আছে জিভা নাই। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল কলহ। কলহ চিনি পাইছেনে? এতিয়া 8 নম্বৰ প্ৰশ্ন। আগুৱাই যায়, কোনো দিনে পিছলৈ নাচায়। ক'ব পাৰিবনে উত্তৰটো কি? ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হ'ল সময়। সময় কেতিয়াও পিছলৈ নাচায়। এতিয়া 9 নম্বৰ প্ৰশ্ন। হাত ভৰি নাই তাৰ, ধীৰে ধীৰে যায়, কাটিলে মাংস নাই, সকলোৱে খায়। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হ'ল পানী। এতিয়া 10 নম্বৰ প্ৰশ্ন। কোন বেটিৰ হিয়া মাটিৰ তলত টানা ধৈ ওপৰত দিছে থিয়া। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল আলু গছ। বন্ধু বান্ধৱীসকল, কেইটা প্ৰশ্নৰ উত্তৰ দিব পাৰিছে কমেণ্ট বক্সত নিশ্চয় জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব। এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ' পাই থকাৰ বাবে সাঁথৰ আড্ডা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।